এইটো নিশ্চিত আছিল যদি আপুনি কাশীলৈ আহে তেন্তে আপুনি মুক্তি পাব যিটোক আজি ভৈৰৱী যাতনা বুলি কোৱা হয় সেইটো তেওঁৱে আৰম্ভ কৰিছিল শেষৰ 40 ছেকেণ্ডত বহুতো জন্মান্তৰৰ একত্ৰিত কৰ্ম দ্ৰুতগতিত সম্পাদিত হোৱা দেখা পোৱা যায় কাল ভৈৰৱ মানে সেইজন যিজন ক'লা এইটো ইয়াৰ এটা দিশ ইয়াক বিভিন্ন ধৰণে চোৱা যায় ই শিৱৰ এক ভয়ংকৰ ৰূপ যেতিয়া তেওঁ বিনাশ কৰিবলৈ লৈছিল কোনো বেলেগ বস্তুৰ বিনাশ নহয় সময়ৰ বিনাশ চাওক সকলো ভৌতিক বস্তুৰ সময়সীমা থাকে নহয়নে যদি মই আপোনাৰ সময় ধ্বংস কৰোঁ সকলো শেষ গতিকে কাল ভৈৰৱ মানে সেইটোৱেই যিহেতু বেছিভাগ লোকে বৰ ভাল ধৰণে জীয়াই থাকিবলৈ পছন্দ নকৰে They have an aspiration, at least they want to die in a great way. তেওঁলোকৰ এক আকাংক্ষা থাকে অন্ততঃ তেওঁলোকৰ মৃত্যু বৰ সুন্দৰকৈ হওক সেই সৰু আকাংক্ষাটোৱেই লাখ লাখ লোকক কাশীলৈ লৈ আহে মৰিবলৈ সেয়েহে জীৱনৰ অন্তিম পৰ্যায়ত তেওঁলোক আহে কাৰণ তেওঁলোকে সুন্দৰকৈ জীয়াই থাকিব পৰা নাছিল তেওঁলোকৰ সপোন আছিল যে অন্ততঃ তেওঁলোক সুন্দৰকৈ মৰিব আশা সুন্দৰকৈ মৃত্যু হোৱাৰ অৰ্থ হৈছে মৃত্যুৰ ফলত কেৱল শৰীৰ ত্যাগ কৰাই নহয় মৃত্যুৰ ফলত যাতে পৰম মুক্তি লাভ কৰে এইটো নিশ্চিত আছিল যদি আপুনি কাশীলৈ আহে তেন্তে আপুনি মুক্তি লাভ কৰিবই লাগিলে আপুনি গোটেই জীৱন অত্যন্ত জঘন্যভাৱে জীয়াই নাথাকক কিয় সেয়েহে সকলো বেয়া মানুহ আহিবলৈ আৰম্ভ কৰিছিল কিয়নো তেওঁলোক বেয়াকৈ জীয়াই আছিল আৰু তেওঁলোকে সুন্দৰকৈ মৰিব বিচাৰিছিল কেৱল জঘন্য লোকৰ সংখ্যা বহুগুণে বাঢ়ি গৈছিল তেতিয়া শিৱই ক'লে ঠাইখন ইমানবোৰ বেয়া মানুহেৰে কলুষিত হৈ পৰিছে গোটেই ঠাইখনেই কলুষিত হৈ পৰিব সেয়েহে তেওঁ ক'লে কিবা এটা প্ৰতিবন্ধক থকা উচিত সেয়েহে তেওঁ আজি ভৈৰৱী যাতনা বুলি কোৱা কথাটো আৰম্ভ কৰিলে আপুনি জানেনে যাতনাৰ অৰ্থ কি যাতনা মানে ভয়ংকৰ পীড়া এনেকুৱা আপোনাৰ সৈতে নৰকত ঘটে কিন্তু তেওঁ আপোনাক ইয়াতে এনে কৰিব জীৱনৰ অন্তিম 40 ছেকেণ্ডত যদি এজন মানুহ সচেতন হয় বা যদি তেওঁ প্ৰাণ প্ৰতিষ্ঠিত স্থানত থাকে তেন্তে যিকোনো মানুহৰ ক্ষেত্ৰতে এইটো স্পষ্টভাৱে ঘটিব তেওঁ যি কাৰণতে নমৰক কিয় বৃদ্ধ হৈয়ে মৃত্যুবৰণ কৰক বা ৰোগতেই মৃত্যুবৰণ কৰক শেষৰ 40 ছেকেণ্ডত বহু জন্মান্তৰৰ একত্ৰিত কৰ্ম দ্ৰুতগতিত সম্পাদিত হোৱা দেখা পোৱা যায় সেই মুহূৰ্তত কেৱল এই 40 ছেকেণ্ডত যদি আপুনি অজ্ঞতাৰে জীৱন যাপন কৰে যদি আপুনি অসজাগতা জীৱনজোৰা অসজাগতাৰে জীৱন যাপন কৰে আৰু এই 40 ছেকেণ্ডত যদি আপুনি কিছু সজাগতাৰ অনুভূতি বজাই ৰাখিব পাৰে He said, all the many accumulated lifetimes of karma, you will drop it, you will go through an intense phase for 40 seconds only and you will be clean and you dissolve. তেন্তে তেওঁ কৈছিল বহু জন্মান্তৰৰ সকলোবোৰ একত্ৰিত কৰ্মৰ পৰা আপুনি মুক্তি পাব আপুনি কেৱল 40 ছেকেণ্ডৰ বাবে এক তীব্ৰ প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হ'ব আৰু শুদ্ধ হৈ পৰিব আৰু বিলীন হৈ যাব মূলতঃ আধ্যাত্মিকতাৰ অৰ্থ হৈছে আপোনাৰ জীৱনক দ্ৰুতগতিৰে আগুৱাই নিয়া আপুনি বহুত বেছি কষ্ট পাব পাৰে কিয়নো সকলোবোৰ দ্ৰুতগতিত হৈ আছে ধৰি লওক আপুনি যিখিনি 10 বছৰত কৰিলেহেঁতেন সেয়া এমাহত হ'ব সেয়েহে আপুনি যিমান কষ্টৰ মাজেৰে পাৰ হয় তাৰ তীব্ৰতাৰ পৰিমাণো বহুত বেছি সুখ আৰু আনন্দৰ কিছু মুহূৰ্ত থাকিব পাৰে কিন্তু বহুতো কষ্ট আছে কাৰণ আপোনাৰ ভিতৰত ঘটনাবোৰ দ্ৰুতগতিত ঘটি আছে গতিকে অন্ততঃ আপোনাৰ জীৱনৰ শেষৰ ফালে আপুনি প্ৰক্ৰিয়াটো দ্ৰুত কৰিব বিচাৰে সেয়েহে ভৈৰৱী যাতনা এই সকলোবোৰ এক শক্তিশালী প্ৰাণ প্ৰতিষ্ঠিত স্থানৰ বাবে হয় প্ৰাণ প্ৰতিষ্ঠিত স্থানৰ অৰ্থ হৈছে এইটোৱেই যে এই জীৱন সংপৃক্ত হৈ যায় ইয়াৰ অৰ্থ হৈছে জীৱন ইমানেই সংপৃক্ত হৈ পৰে যে ই এক প্ৰচণ্ড গতিৰে কৰ্মৰ ইন্ধনক জ্বলাই দিয়ে কিছু সময়ৰ পিছত আপুনি যেতিয়া অভ্যস্ত হৈ যাব ইয়াত আৰু কোনো যাতনা নাথাকিব
ই কেৱল জ্বলি থাকিব। আচলতে আপুনি তীব্ৰ গতিৰে ঘূৰি আছে, গতিকে সেইটোৱে হৈছে প্ৰতিখন প্ৰাণ প্ৰতিষ্ঠিত স্থানৰ উদ্দেশ্য। কাশী গুৰুত্বপূৰ্ণ হোৱাৰ কাৰণ হ'ল ইয়াক নিৰ্মাণ কৰা কলাৰ প্ৰাচুৰ্যতা, নান্দনিকতা আৰু ইয়াৰ সৌন্দৰ্য। কোৱা হয় সেই সময়ত পৃথিৱীত আৰু এখন ইমান ধুনীয়া চহৰ নাছিল। এই সকলোবোৰ মিলি ই এক ডাঙৰ আকৰ্ষণ হৈ পৰিল। তেওঁলোকে জনসাধাৰণৰ মনোযোগ আকৰ্ষণ কৰিবলৈ এই পৰিৱেশ সৃষ্টি কৰিছিল। সেয়েহে কাশী এই সকলো আনন্দ আৰু সৌন্দৰ্য নহয়, ই এনে এক ঠাই য'ত মানুহে আটাইতকৈ তীব্ৰ কষ্টৰ ৰূপ ভোগ কৰে, কিয়নো তেওঁ জীৱনক অতি দ্ৰুত গতিত আগবঢ়াই নিয়ে। বহু জন্মান্তৰৰ বস্তু এটা মুহূৰ্ততে জ্বলি যায়। সেয়েহে যিসকলে মুক্তিৰ বাবে আকাংক্ষা কৰে, আমি মহাকাল বুলি উল্লেখ কৰা এই ৰূপটো সৰ্বাধিক গুৰুত্বপূৰ্ণ হৈ পৰে। মহাকাল মন্দিৰ, ই আপোনাক আপোনাৰ অস্তিত্বৰ মূলৰ পৰা জোকাৰি যাব।